নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ট্ৰেভেল ব্লগ। আজি মই চবকে এটা বস্তু দেখাবলৈ লৈ যাম। মিনি যেনেকা মিনি ডাম্পাৰ, মিনি ট্ৰাক, মিনি বাছ, মিনি ট্ৰাইপড, মিনি স্মাৰ্টফোন, এনেকা বহুত কিবা কিবি মিনি 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 মই আমাৰ ঘৰত দুটা মিনি বস্তু দেখাম। সেই দুটা মিনি হ'ল, এটা হ'ল মোৰ মিনি নাৰ্চাৰী আৰু এটা হৈছে মিনি উইভিং চেণ্টাৰ। বলক বলক যাই আছোঁ এতিয়া দেখাবলৈ। এইখন আমাৰ মিনি নাৰ্চাৰী। এইবিলাক ফুল দেখা নাই, ইমান ধুনীয়া ধুনীয়া ফুল। আমাৰ এইবিলাক মিনি নাৰ্চাৰী হয়। এইফালেও আছে ফুল, এইফালে আছে ফুল, বটলতো আছে। আৰু কোনফালে দেখাবা? কোনফালে? অঁ, সেইফালে আছে। অঁ, সেইকেইটা ফুল না? समझ रहे हो? এইফালে জুলিকছে, এইবিলাক কাৰ্টনহে লগাই দিছোঁ। হ'লেও চলি আছে আৰু কিনো কৰিম, উপায়তো নাই। পুৰা ইমানমান জুই উঠিছিলা। झूठ बोलता है साला। जली ना तेरी भी जली ना। পাছত ইয়াৰ পৰা বৰ্ডৰ পৰা কোবাই ঘিৰাই পানী ঢালি নুমাইছে। হ'লেও চলি আছে আৰু ঈশ্বৰৰ কৃপাত।